মাজুলীত গৌৰৱ গগৈক তীব্ৰ আক্ৰমণ বিধায়ক ভৱন গামৰ। নিৰ্বাচিত হ'লে সাংসদ পুঁজিৰ কামৰ তদন্তৰ হুংকাৰ ভৱন গামৰ। অৰুণোদয় আঁচনি লাভ কৰা মহিলাই বিজেপিত আৰু পুৰুষসকলে আন দলত ভোট নিদিবলৈ আহ্বান ভুৱন গামৰ। নমস্কাৰ, আপুনি চাই আছে মাজুলী টক। চাওঁ হওক নিৰ্বাচনী খবৰ। নিৰ্বাচনৰ পূৰ্বে মাজুলীত গৰম হৈছে ৰাজনৈতিক বতাহ। এইবাৰ কংগ্ৰেছ আৰু বিশেষকৈ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে মাজুলীৰ বিধায়ক ভৱন গাম। জেংৰাইমুখৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিজেপিৰ প্ৰাৰ্থী ভৱন গামে পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত হ'লে গৌৰৱ গগৈ সাংসদ পুঁজিৰ কামৰ তদন্ত কৰা মুকলি হুংকাৰ দিছে। কংগ্ৰেছৰ দিনত কেৱল লুটপাট হোৱা বুলি অভিযোগ কৰি ভৱন গামে সাংসদ গৌৰৱ গগৈক তীব্ৰ সমালোচনা কৰে। তেওঁ অভিযোগ, সাংসদগৰাকীয়ে মাজুলীত মাত্ৰ 10-15 হাজাৰ টকাৰ কাম কৰি 2 লাখ টকাৰ উন্নয়নমূলক কাম কৰা বুলি মিছা প্ৰচাৰ চলাইছে। ইয়াৰ উপৰিও সভাত উপস্থিত থকা অৰুণোদয় আঁচনিৰ হিতাধিকাৰী মহিলাসকলকো সতৰ্ক কৰি দিয়ে বিধায়কগৰাকীয়ে। তেওঁ কয় যে স্বামীয়ে ক'লেও যাতে কংগ্ৰেছক ভোট নিদিয়ে, অন্যথা ভৱিষ্যতে সমস্যাৰ সন্মুখীন হ'ব পাৰে। নিৰ্বাচনৰ দিন কাষ চপাৰ লগে লগে এতিয়া মাজুলীত শাসক বিৰোধীৰ এই আক্ৰমণ প্ৰত্যাক্ৰমে তীব্ৰ ৰূপ ধাৰণ কৰিছে। চৰকাৰ কংগ্ৰেছৰ দিনত হৈছিলে, এই কংগ্ৰেছ চৰকাৰ এনেকুৱা আছিলে। কংগ্ৰেছ চৰকাৰে কালি কেনেকৈ টকা পইচা ল'ব লাগে এইটোৰ বাহিৰে একো চিনি পোৱা নাই। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই কেইদিনমান এতিয়া বছৰ হ'ল বহুতে ভোট দিছিলে, খুব কথা ক'ব জানে, সদনত কথা মাত মাতিব পাৰে, কথা ক'ব পাৰে, এইধৰণে ভোট দিছিল। আজিলৈকে মাজুলীৰ কিবা পাইছে? গৌৰৱ গগৈৰ পৰা কিবা পাইছে? গৌৰৱ গগৈৰ পৰা 1 পইচা পোৱা নাই। আৰু 2 লাখ টকা ক'ৰবাই দিছিলে বোলে। একেবাৰে মই এবাৰ চাপৰিৰ মাজত গৈছিলোঁ, চাপৰিৰ মাজত এটা 4টা পোষ্ট লগাই এটা টিং কেইটামান লগাই মাত্ৰ 10-15 লাখ টকা খৰচ হ'ব, 15,000 খৰচ হ'ব। এই 2 লাখ টকা এইটো মাৰিব বিচাৰে। কাৰণ মানুহ আগত যদি নামঘৰটো বনাই দিয়ে তেতিয়াহ'লে পইচা মাৰিব নোৱাৰে। সেই চাপৰিৰ মাজতে বনাই তেখেতসকলে পইচাটো মাৰিছে। মই এইটো কৈছোঁ, আমি যদি আকৌ চৰকাৰ আহে আকৌ তেতিয়া মই এনকুৱাৰী লগাম, এই কোনবোৰ কৰিছে এইবোৰ কাম আৰু এই ব্যৱস্থা আমি ল'ম। হাই মাতৃসকলে যিবোৰ অৰুণোদয় উদ্যমিতা আঁচনি পোৱাবোৰ মিটিঙত আহে আৰু আপোনালোকক ভোট দিব পাৰে। আকৌ মতা মানুহবিলাকক এনেও কংগ্ৰেছক ভোট দিবৰ কাৰণে কৈ থৈছে বোলে। কিছুমানে কৈছে নেকি? সেইটো নকৰিব, নিজৰ ভৰি নিজৰ ফুটা নামাৰিব। এইটো হ'লে পিছলৈ দিগদাৰ হ'ব পাৰে। এতিয়া কাৰণ যিবোৰ কাম কৰি থৈছে, আমাৰ চৰকাৰটোক তেনেকৈ 2 নম্বৰী কাম কৰা নাই, আৰু আমাৰ চৰকাৰ কাম এনেকুৱা 2 নম্বৰ কাম কৰিবও নোৱাৰে। আমাৰ মানুহ ডাঙৰীয়া আপোনালোকে দেখিছে কেনেকৈ নিশা, আজিতো কোনো ক'ব নোৱাৰে, কোনো আঙুলি টুৱাব পৰা নাই। ইমান চাকৰি দিয়া হ'ল, আজিলৈকে কোনো আঙুলি টুৱাব নোৱাৰে। ৰাজহুৱাভাৱে মই আজি উঠিছোঁ ন, কৰতি পাৰ চাপৰি এটাত আপোনালোকে এদিন যাব, নামঘৰটোত চাব, নামঘৰটো দেখিলে আপোনালোকে হাঁহি উঠিব। এইটো আপোনালোকে চাই আহি লওক আগতে, তাৰপিছত মোক ক'ব।